কোনোবাই জুবিনদাৰ ন্যায় বিচাৰি যাব, সেই প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠি চাৰ্জ কৰিব, এইটো কেনেকুৱা ধৰণৰ কথা? কোনোবা ফেষ্টিভেল মহন্ত নামৰ ভণ্ড এজনে চোৰৰ নিচিনাকে গৈ পেলাই তেওঁ ফেচবুক লাইভত আহিব পাৰে। অসম চৰকাৰে স্মাৰ্ট পুলিচৰ কথা কয়, স্মাৰ্টৰ কথা কয়, কিন্তু তেওঁলোকে এতিয়ালৈকে কিয় দোষী কৰায়ত্ব কৰিব পৰা নাই? এজন মেনেজাৰ চোৰ মস্ত কাল্পিত কিবা সিদ্ধাৰ্থ শৰ্মা বুলি লুটি পুটি খালে জুবিনদাক, গোটেই জীৱন যাত্ৰাত যিমানখিনি অৰ্থ সংগ্ৰহ কৰিলে, তাত এতিয়া সেই তেখেতৰ যিটো অৱস্থা, সেইজন মেনেজাৰক কিয় কৰায়ত্ব কৰা হোৱা নাই? আজি আমি সমদল কৰিছো, ৰাইজ একত্ৰিত হৈছে, জুবিনদাই ন্যায় পাব লাগিব, তদন্ত পানী নসৰকা হ'ব লাগিব। এইখন চৰকাৰে যদি ন্যায় দিব নোৱাৰে, তেতিয়া কিন্তু ইয়াতকৈ কঠোৰৰ পৰা কঠোৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কি কাৰণে প্ৰতিবাদকাৰীসকলক তেওঁলোকে লাঠি চাৰ্জ কৰিছে, অত্যাচাৰ কৰিছে, কিন্তু সেইসকল ভণ্ড কাল্পিত কিয় কৰায়ত্ব কৰিব পৰা নাই? এখন চৰকাৰে কোনোবাই আৰক্ষী আৰু জুবিন অনুগামী কোবাই আছে। এইগৰাকী চাওক, আচলতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে লাঠি চাৰ্জ কৰিছে। এই জুবিনক ভাল পোৱা মানুহ ওলাই আহিছিলে, আৰক্ষীৰ ইয়াতে সম্পূৰ্ণ ভুল আছে, আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি, তাৰপিছত লাঠি চাৰ্জ কৰিছে। আৰক্ষীয়ে যিদৰে আচলতে তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ কাৰণে আৰক্ষী